এখন সুখৰ সংসাৰখন স্বৰ্গতুল্য কৰি সৰগৰ সমস্ত সুখ এই সংসাৰতে উপভোগ কৰিব পাৰি। তাৰ বাবে পতি আৰু পত্নীৰ মাজত বুজাবুজি, সহায় সহযোগিতা, গভীৰ প্ৰেম, ভালপোৱা তথা বিশ্বাসৰ প্ৰয়োজন। পতি আৰু পত্নী দুয়োকে দুজন ব্যক্তি বুলি নাভাবি এজন ব্যক্তিৰ দুটা ফাল হিচাপে ধৰি ল'ব পাৰি। এজনে আনজনৰ আধা অংশ স্বৰূপ বুলি ভাবিব লাগে। এজনৰ দুখৰ বেদনা, পোৱা নোপোৱা, আনন্দ, হাঁহি ধেমালি ইত্যাদি সকলো দিশতেই সমান অংশীদাৰ হয় আনজন। যেনেদৰে এটা শৰীৰত এফালৰ কোনোবা এটা অংগত আঘাত হ'লে শৰীৰৰ আনটো ফালৰ অংগসমূহত বেদনা অনুভৱ কৰা হয়, ঠিক তেনেদৰে পতি আৰু পত্নীৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য। পতি পত্নী এই মধুৰ তথা পবিত্ৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিব গ'লে পৰম সৃষ্টিকৰ্তা দেৱাদিদেৱ মহাদেৱৰ অৰ্ধনাৰীশ্বৰ ৰূপত তাৎপৰ্যমন কৰিবলগীয়া। এই পৃথিৱীৰ সমস্ত সংসাৰৰ অৰ্থ প্ৰকাশ কৰি পৰমপিতা মহাদেৱ অৰ্ধনাৰীশ্বৰ ৰূপ ধাৰণ কৰিছিল। পতি অবিহনে পত্নী বা পত্নী অবিহনে পতি কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। এজনৰ অবিহনে আনজন সদায় আধৰুৱা। সেয়েহে সুখী জীৱন যাপন তথা সুখী সংসাৰ কৰাৰ বাবে পতি পত্নী এজনে আনজনৰ পৰিপূৰক হিচাপে গণ্য নিতান্তই প্ৰয়োজন। একপক্ষীয় বিচাৰধাৰাই সংঘাত ৰূপে প্ৰকাশ কৰে, যাৰ বাবে জীয়া যান্ত্ৰণাৰ মাজত ছটফটাই গোটেই জীৱন কটাবলগীয়া হয়। গতিকে পতি পত্নীয়ে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে দুয়োকে সমানে অগ্ৰাধিকাৰ প্ৰদান কৰি সংসাৰ সুখৰ সাগৰ বনাই ৰাখিব পাৰে। অন্যথা সংসাৰ দুখৰ সাগৰ হৈ পৰে আৰু জীৱন যান্ত্ৰণা এক জীয়া সোঁত বৈ পৰে।